ওৰা আজি হাতত চোন জাতিলাও আছে এফালে বেঙেনা আছে আৰু এয়া মাছ মাছৰ কণী বেপাৰী এজন আহিছিলে আজি মাছ এটা ললো কোমলকাত জাতিলাওৰ লগত বনাম মাছ আৰু মাছৰ কণী বনাম বেঙেনা দি মাছৰ কণী বেঙেনা দি এটো কেনেকুৱা পদ্ধতি হ'ব আজি বেলেগ পদ্ধতিৰে বনাম খাই ভাল লাগিব ন হয় খাই ভাল লাগিব মাছখিনি কি প্ৰথমতে ফ্ৰাই কৰি লবা ন হয় মাছখিনি প্ৰথমতে ফ্ৰাই কৰি লম কণীখিনি এক্সট্ৰাকে বনাই আছো আপুনি চাই থাকিব কেনেকৈ বনাম মাছৰ পিস কিটা কিন্তু কব লাগিব দেই মস্ত মস্ত পিস ডাঙৰ ডাঙৰকে কাটিছো জাতিলাও আৰু আলু কাটি ৰেডি এফালে বেঙেনা কিটা আছে বাৰু কণীৰ লগত এক্সট্ৰাকে বনাব আৰু মাছ ফ্ৰাই কৰি ৰেডি প্ৰথমতে জাতিলাও আৰু মাছৰ জোলকণ বনাই ল'ব লাগিব ইয়াতে দি দিছো পাঁচপন কেটামান এতিয়া দি দিম পিয়াজ নিমখ দি দিছো ইয়াতে দিম এতিয়া হালধি অলপমান জিৰা গুড়ি কেঁচা জলকীয়া ইয়াতে দি দিছো আদা নহৰু মাছৰ জোলটো অলৰেডি তৈয়াৰ হৈ গ'ল এতিয়া ইয়াত এটাই কাম আছে ধনিয়া পাত কেইটামান ধুনীয়াকৈ মোহাৰি ছটিয়াই দিয়া কি সুন্দৰ কালাৰ হৈছে মাছৰ জোলকণৰ খাই মজা লাগিব দিয়ক ৰাইজসকল কিন্তু মাছৰ কণীকণ বনাবলৈ আছে আৰু এফালে বেঙেনা কাটি কুটি একদম ৰেডি কৰি ৰাখিছে বেঙেনাখিনি বাকলি গুচাই কাটিছো আৰু মাছৰ কণী বনাবৰ কাৰণে বেঙেনাখিনি বাকলি গুচাই কাটি থৈছে তেল গৰম হৈ গ'ল ইয়াতে দি দিছো পিয়াজ ইয়াতে দি দিম মাছৰ কণীকণ ৰাইজসকল আমাৰ ভিডিঅ'বোৰ যিসকলে নতুনকৈ চাই আছে কিন্তু চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰি লোৱা নাই প্লিজ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ ল'ব আৰু ভিডিঅ' চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ সকলো কৰি দিব মাছৰ কণীকণ আজি খাই বৰ মজা লাগিব দিয়ক যিহেতু বেলেগ পদ্ধতিৰে বনাই আছে নহয় জানো ইয়াতে দি দিম এতিয়া বেঙেনা মাছৰ কণীকণ ভাজি হৈ গ'ল এতিয়া দিছো জিৰা গুড়ি অলপমান জিৰা গুড়ি জলকীয়া গুড়ি এতিয়া দিম আদা নহৰু বেঙেনা আৰু মাছৰ কণী ভাজি হৈ গ'ল এতিয়া দি দিছো ধনিয়া পাত মজা হৈছে হয় খাইও ধুনীয়া লাগিব এতিয়া খাবৰ বাবে ৰেডি হ'ব লাগে আৰু দেই ৰাইজসকল আৰম্ভ হৈ গ'ল এয়া হৈছে বেঙেনা আৰু কণীৰ এইটো খাদ্যটো একদম মজা বনাইছে আৰু লগতে এয়া জাতিলাওৰ লগত মাছৰ আঞ্জা এতিয়া খাবৰ বাবে ৰেডি হৈ গ'ল খাব লাগে আৰু ৰাইজসকল ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ সকলো কৰি দিব লগতে যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব দিয়ক খাই লওঁ আৰু